নমস্কাৰ সকলোলৈকে মই হিয়াই মোৰ চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কেনে আছে সকলো ভালে আছে নহয়? মইহে বহুত দিন হ'ল ভিডিঅ' দিবই পৰা নাছিলোঁ। বহুত মানে অসুবিধা গ'ল মোৰ মাজতে, মানে মোৰ শাহু মাৰ হঠাৎ বৰ অসুস্থ হৈ পৰিলে। তেওঁ প্ৰথমতে ক'ভিড হৈছিলে, ক'ভিড হৈ পিনে লাষ্টত পোষ্ট ক'ভিড হ'লগৈ। তাৰ কাৰণে মানে হঠাৎ GMCত ভৰ্তি কৰিবলগীয়া হৈ গ'ল। ইফালে লকডাউন, আমি থাকোঁ ইয়াত অৰুণাচলত, ইয়াৰ পৰা আৰু তালৈ যাব লাগে। তেওঁ বাৰে বাৰে মোক বিচাৰি আছিলে মেডিকেলত। বহুত খেলি মেলি এনেকৈ বহুত কিবা কিবি হৈ গ'ল আৰু ইয়াৰ পৰা আকৌ আমি অৰুণাচলৰ পৰা গুৱাহাটীলৈ গাড়ী ভাড়া কৰি যাবলগীয়া হ'ল, পাৰ্মিশ্যন উলিয়াবলগীয়া হ'ল। মানে মানুহজন আৰু মোৰ মানে একদম ডাঙৰ এজাক মানে ধুমুহা মূৰৰ ওপৰেদি পাৰ হৈ গ'ল। সেইটো কাৰণে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, মনবিলাকো বৰ ভাল নাছিলে। এতিয়া বৰ্তমান মা সুস্থ যদিও মানে দুৰ্বলটো আছে, লাহে লাহে সেয়াও ভাল পাব। ভগৱানক প্ৰাৰ্থনা কৰিছোঁ মা সোনকালে ভাল হওক, দুৰ্বলটোও সোনকালে শেষ হৈ যাওক, মা সদায় ভালে থাকক, সেইটোকে আমি প্ৰাৰ্থনা কৰিছোঁ। আমি আকৌ মানে আমাৰ হঠাৎ গুচি যাবলগীয়া হৈ গ'ল যে, সেইটো কাৰণে আমি আকৌ ঘূৰি এসপ্তাহ নহয় 10 দিনমানেই থাকিলোঁ। 10 দিনমান থকাৰ পিছত আকৌ আমি ঘূৰি আহিলোঁ। অহাৰ পিছত ভাবিছোঁ এতিয়া নতুনকৈ আকৌ ভিডিঅ' আৰম্ভ কৰোঁ, কাৰণ কেলৈ চেনেলটো মোৰ খোলাও বেছি দিন হোৱা নাই, যিহেতু ভিডিঅ' দিবই লাগিব মোৰ। সেইটো কাৰণে আজিৰ পৰা আকৌ আৰম্ভ কৰিম বুলি ভাবিছোঁ। সেয়ে আশা কৰোঁ আপোনালোকে মোৰ আকৌ ভিডিঅ'টো আপোনালোকে চাব। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ, মানে বেলেগ একো নাই, অলপ জলকীয়া আছিলে, জলকীয়াখিনি মই আচাৰ বনাইছিলোঁ এনেই একদম সহজে। সেইটো কাৰণে সেই সহজে কেনেকৈনো মই জলকীয়া আচাৰ বনালোঁ সেই ভিডিঅ'টো চাওঁগৈ ব'লকচোন। জলকীয়াখিনি এইখিনি মই লৈছোঁ, এনেকুৱা জলকীয়া লৈছোঁ। এইখিনি মই এদিন ৰ'দত দি লৈছোঁ, টান ৰ'দত অলপমান লেৰেলাই লৈছোঁ, ইমান বেছিও শুকুৱাই লোৱা নাই, অলপ লৈছোঁ। তাৰ লগত লৈছোঁ মই এইখিনি বগা সৰিয়হ আৰু চফ লৈছোঁ। এই দুটা বস্তুৱে লৈছোঁ মই। এতিয়া এইকেইটা মই ধুনীয়াকৈ ধুই মেলি শুকুৱাই লৈছোঁ, শুকান কৰি লৈছোঁ। এতিয়া মই এইকেইটা অকণমান কেৰাহীত দি গৰম কৰি ল'ম। আৰু জলকীয়াখিনি এয়া দেখিছে নহয়, মই এনেকৈ কৰি পিনে কাটি লৈছোঁ সৰু সৰুকৈ। এনেধৰণে জলকীয়াখিনি সৰু সৰুকৈ মই কাটি লৈছোঁ। এতিয়া কেৰাহীখন মই পাতি দিছোঁ, কেৰাহীখনত এতিয়া গৰম হৈ গ'ল। এতিয়া মই এইকেইটা চফ আৰু বগা সৰিয়হকেইটা লগতে মই ভাজি ল'ম। অলপ ভাজি মানে একেবাৰে ভাজি নলওঁ, অকণমান গৰম কৰি ল'ম। বহুত কাঢ়াকৈ নাভাজোঁ, অলপ গৰম কৰি লৈছোঁ। আৰু এইখিনি এতিয়া হৈ গৈছে গৰম, মই অকণমান ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছতে দেখিছেনে ইমানটো জোখত মই ভাজি লৈছোঁ। এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম। মই এতিয়া দেখিছে মই মিক্সিত এইখিনি লৈ লৈছোঁ। মই এইখিনি ধুনীয়াকৈ এতিয়া মিহিকৈ পিচি ল'ম। দেখিলে নহয়, এইখিনি পিচা হৈ গ'ল মোৰ। এইখিনি এতিয়া আকৌ মই কেৰাহীটো পাতি দিছোঁ, তাতে মই এতিয়া তেল দিম। মই বস্তু পৰিমাণখিনি চাই পিনে তেলখিনি দিম মই। এতিয়া তেল দি দিলোঁ। তেল মই 250 গ্ৰামমান তেল দিছোঁ। তেল এতিয়া গৰম হৈ গৈছে। গৰম হোৱাৰ লগত মই তাত কেইটামান পাঁচফোৰণ দি দিছোঁ কেইটামান। পাঁচফোৰণখিনি অকণমান জ্বলি যাবলৈ দিছোঁ, তেতিয়া গোন্ধটো ভাল আহিব। এতিয়া দেখিছে নহয়, পাঁচফোৰণখিনি ধুনীয়াকৈ জ্বলি গৈছে তেলখিনিৰ লগত। এতিয়া আৰু লৈছোঁ মই নেমু এফাল লৈছোঁ, নেমু লৈছোঁ, তাৰে অকণমান মই ৰস উলিয়াই ল'ম। এতিয়া এইখিনি হৈ গ'ল। তেলখিনি অলপ মই ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া জলকীয়াখিনি মই ঢালি দিছোঁ। জলকীয়াখিনি এতিয়া তেলৰ লগত মই ধুনীয়াকৈ
মিহলি কৰি দিছোঁ তেল আৰু জলকীয়াখিনি। এতিয়া তেল আৰু জলকীয়াখিনি মিহলি হৈ যোৱাৰ পাছত মই এতিয়া ইয়াৰ লগত কিন্তু মই নিমখো দি দিছোঁ অলপ, আন্দাজ অনুসৰি বস্তু পৰিমাণটো, জলকীয়াখিনি পৰিমাণটো চাই লৈ তাৰ লগত মই নিমখ অলপো লগত দি দিছোঁ। দি কিনে এতিয়া মই এইখিনি চফ আৰু বগা সৰিয়হৰ তাৰ লগত নিমখ 1 চামুচ দি দিছোঁ মই। নিমখখিনি বস্তু পৰিমাণটো চাই পিনে এতিয়া মই সেইখিনি ধুনীয়াকৈ গোটেইখিনি বস্তু মিহলি কৰি লৈছোঁ। এতিয়া গন্ধ এটা আহিছে, বহুত ধুনীয়া গন্ধ এটা আহিছে। চফ দিলোঁ এইখিনি এতিয়া মই মিহলি কৰি লৈছোঁ ধুনীয়াকৈ। দেখিছে ন ইয়াৰ গোন্ধ এটাই আহিছে ধুনীয়া। এতিয়া মই তাতে নেমু চেপি দিম। দেখিছে ন নেমু একফলা মই চেপি দিছোঁ। একদম সহজ আৰু কম সময়তে সহজতে একদম বনাইছোঁ মই। বাকী বেলেগ একো মছলা মই ব্যৱহাৰ কৰা নাই। এতিয়া নেমু চেপি দিলে বহুদিনলৈকে এইখিনি একো বেয়া নহয়, মানে ভিনেগাৰ নিদিলেও হৈ যায়। ভিনেগাৰ কাম নেমুকে কৰি দিয়ে মানে, সেইটো কাৰণে মই নেমু চেপি দিছোঁ আৰু খাবলৈও ভাল লাগে। এইখিনি দেখিছে ন। এতিয়া এইখিনি ধুনীয়াকৈ নেমু ৰস, বগা সৰিয়হৰ চফ আৰু তেল, নিমখ গোটেইখিনি ধুনীয়াকৈ মিহলি হৈ গ'ল। এতিয়া মই এটা চিচাৰৰ বৈয়াম লৈছোঁ। চিচাৰৰ বৈয়াম ল'লে ভাল হয়, যিকোনো আচাৰৰ কাৰণে চিচাৰৰ বৈয়ামটোৱে মানে ভাল হয়। জলকীয়া আচাৰখিনি গোটেইখিনি মই ভৰাম এতিয়া। এয়া দেখিলে ন, ইমানখিনিয়ে মই বহুত কম লৈছোঁ। মানে জলকীয়াখিনি আচলতে মই এনেই খাম বুলি আনিছিলোঁ, কিন্তু দেখিলোঁ যে অলপ বহুত বেছি আছিলে। সেইটো কাৰণে এনেকৈ বেয়া হৈ যোৱাতকৈ মই ৰ'দত দি বোলো আচাৰকৈ বনাই পেলাওঁ সাধাৰণভাৱে। সেইটো কাৰণে মই সাধাৰণভাৱে আচাৰ বনাই পেলালোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন। আৰু যদিহে মোৰ চেনেলৰ আপুনি নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।